কাঁচা ধুই আহিছে তো। वेलकम बैक टू माय यूट्यूब चैनल। আজি আমি ৰাম মন্দিৰত যাবলৈ ওলাইছো। অযোধ্যা ৰাম মন্দিৰত যাব নোৱাৰোৱে, ওচৰৰ ৰাম মন্দিৰতে গৈছো ডিমাকুচি। আমাৰ লগত আছে আমাৰ মলয়া ৰাজবংশী কাঁচা ধুই আহিছে তো। মন্দিৰত যাম বুলি ভাবিছিলোঁ যোৱা সপ্তাহে, পিছে যোৱা সপ্তাহ যোৱা নহ'ল, আজি ওলালোঁ আৰু। মন্দিৰত বন্তি জ্বলাবলৈ যাব লাগে 12টাৰ আগত, পিছে আমাৰ 12টা বাজু বাজু হৈছে আৰু আমি ফাইনেলি আহি পালোঁ ৰাম মন্দিৰ। আৰু ৰাম মন্দিৰ পায়ে আমি ভৰি ধুবলৈ আমি ওচৰতে এটা জান দেখিছোঁ আৰু সেই জানটোত আমি ভৰি ধুবলৈ আমি 4জনে মানে গৈ আছোঁ। জানটোত ইমান ধুনীয়া চাফা পানী চাবলৈ, একদম সঁচাকৈ দেই। আৰু এই চিৰিবিলাক দেখিছে যে ধুনীয়াকৈ মানুহবিলাকক নুমিব পৰা সুবিধা কৰি দিব চিৰিবিলাক। আৰু চাওকচোন কি ধুনীয়াকৈ পানীবোৰ চাফা চাফা পানীবোৰ আহি আছে, একদম আইনাৰ নিচিনা চাফা পানী একদম। আৰু মন্দিৰত যিবিলাক ভক্ত আহে আৰু ভক্তবিলাকে প্ৰায় ইয়াতেই মানে হাত ভৰি ধুই কেনে মন্দিৰত প্ৰৱেশ কৰে। মন্দিৰটো বনাই আছে, বনোৱা হোৱা নাই এতিয়ালৈকে, কিন্তু মন্দিৰটো যেতিয়া বনোৱা হ'ব একদম চাব লগা মন্দিৰ হ'ব আৰু একদম ধুনীয়া মনোমোহ প্ৰকৃতি সৌন্দৰ্য, জান জুৰি সকলো মানে আছে আৰু ইয়াতে। আৰু ময়ো ভৰি হাতখিনি ধুই লওঁ। মাছবোৰে আনন্দতে খেলি আছে আৰু ভালকৈ দেখাব পাৰিলোঁ হয় যদিহে দামী কেমেৰা থাকিলে হয়, আৰু যিটো কেমেৰাৰে কেমেৰা কৰি আছোঁ এইটোৰে কেপচাৰ কৰিব পৰা নাই ভালদৰে। ভিতৰত আমি সোমাই আহিছোঁ বন্তি জ্বলাবলৈ। আৰু কাষতে হনুমান মন্দিৰ আছে, হনুমান মন্দিৰত আমি বন্তি জ্বলাই সেৱা এটি ল'লোঁ। এই মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো দেখাম আমি এতিয়া। আৰু এইটো মন্দিৰৰে ঘৰ, আৰু ইয়াতে আমাৰ ইহঁতে একদম ফটো উঠাত ব্যস্ত। আৰু এইটো জানটো, আৰু ইয়াতে হ'ব মন্দিৰ, বৰ্তমানৰ মন্দিৰ এইটো। আৰু আমাক খাবলৈ দিলে বগৰী। আমাৰ সোণে বগৰী খাই আছে মাকৰ লগত। আজি আমাৰ বাবুৰ অলপ বেছিয়ে হৈছে। আৰু আজি চলাই চাম বেটাৰী গাড়ী কেনেকুৱা লাগে, বেটাৰী গাড়ী চলাই। একদম স্কুটি চলোৱা যেন লাগে, একদম ধুনীয়া লাগে, একদম কি কম মজা আৰু।